প্ৰথম কথা হ'ল আমি ইয়ালৈ কিয় আহিলোঁ আমি ইয়ালৈ এইকাৰণে আহিছোঁ যে এতিয়া অলপ আগতে দুটামান ঘটনা ঘটিয়ে গৈছে যে আমি কোনো ৰাজনৈতিক অভিলিপ্সা বা অভিসন্ধি লগত লৈ ইয়ালৈ অহা নাই ইয়ালৈ আহিছিলোঁ কাৰণ ফেচবুকৰ জৰিয়তে এখন বেনাৰ আমাৰ চকুত পৰিছিল বেনাৰখনত লিখা আছিল যে এইখন বেনাৰখনৰ মই তলতে উপস্থিত আছোঁ আপুনি এখন বন্ধ কৰক ভাৰতীয় জনতা কথাখিনি নাফালিবি কিন্তু কোনেও নাফালিবি আৰু কি আছে কথাখিনি সম্পূৰ্ণ হ'বলৈ সম্পূৰ্ণ হ'বলৈ দিব কথাখিনি সনীয় বিধায়ক কুশল দুৱৰীৰ উদ্যোগত যদি অনুষ্ঠিত হয় তাত ৰাইজৰ ক'বলগীয়া কোনো আপত্তি নাই মাননীয় বিধায়ক কুশল দুৱৰী ডাঙৰীয়াৰ উদ্যোগত আৰু সমষ্টিবাসীৰ সহযোগত মই কৈছোঁ লিখাটো যিটো মোৰ কথাটো শেষ হ'ব দিয়ক মোৰ যদি বিৰোধ অনুষ্ঠিত হয় কিন্তু আজি ৰাজনৈতিক দলে যদি বিহু অনুষ্ঠিত কৰে তেনেহ'লে কালিলৈ কংগ্ৰেছে ইয়াত বিহু পাতিব নানিব বছৰ ৰাইজ অসমীয়া ৰাইজ সমষ্টিৰ কাৰণে অহা নাই এয়া অসমীয়া অসমীয়া জাতি অসমীয়া সংস্কৃতি আজি আমাৰ সহোদৰহঁতৰ হাতত বিপন্ন হ'বলৈ ওলাইছে তাতকে আমি আজি বাহিৰৰ শত্ৰুৰ লগত যুঁজিব লাগিছিলে কিন্তু ঘৰৰ শত্ৰুৰ লগত যুঁজিবলগীয়া হৈছে অসম অসমীয়া ৰাজনৈতিক দলৰ ভোটত আমি কেতিয়াও প্ৰধানমন্ত্ৰী সোমালে তেওঁলোকৰ জিলা প্ৰত্যেক বছৰে
বিহুখন একে হৈ থকাটো আমি বেলেগ কোনো কথা নাই। আজি আপুনি বিজেপি হৈ আজি এনেকে যুক্তি তৰ্ক দিছে। আপোনাৰ কথা শুনক, ৰাইজৰ আগত নকওঁ ব্যক্তিগত কেনেকে শিল্প কেনেকে আপুনি সেইবিলাক আমি নকওঁ সেইবিলাক কথা। এখনত স্পষ্ট ভাষাত লিখা আছে যে ককাই ঐ বিহুখনক ৰাজনীতিৰ মাজলৈ নানিলে ভাল পাম, বছ এইটোৱে ক'বলগীয়া আছিল। কাৰণ বিহু কোনো ৰাজনৈতিক দলৰ সম্পত্তি হোৱাটো আমি নিবিচাৰোঁ। বিহুখন অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠী বিভিন্ন ভাষা ভাষীৰ ঊৰ্ধত বিহুখনে সমন্বয় আনে। বিহুৱে ৰাজনীতিৰ দৰে ভাগ ভাগ কৰিব নালাগে। সেইখন বিহুলৈ আহি ভাল পাম যিখন বিহু প্ৰত্যেকটো দল সংগঠনে লগ লাগি উমৈহতীয়াভাৱে অনুষ্ঠিত কৰিব। এইটোৱে আমাৰ আহ্বান। এই আহ্বানটো কৰিবলৈ আমি আহিছিলোঁ। আজি বিভিন্ন প্ৰতিবাদ কৰিছে, পাইছোঁ। প্ৰতিজন অসমীয়া আপোনালোকৰ গাত যদি অসমীয়াৰ তেজ আছে অকণমান লাজ পোৱা উচিত আছিল যে কোনোবা এটা দিল্লীৰ পাৰ্টীৰ লগত আপোনালোকে গেৰুৱা ৰং সানিছে। বিহুত গেৰুৱা ৰংটো নাই। বিহুৰ গামোচাখন বগা আৰু ৰঙা, নাচনীৰ সাজযোৰ মুগা ৰঙা, বিহুৰ জাপিটো মুগা আৰু ৰঙা। বিহুত গেৰুৱা ৰং নাই। অসমৰ কোনো জাতি জনগোষ্ঠীৰ কোনো কৃষ্টি সংস্কৃতিত গেৰুৱা ৰংটো নাই। বিহুত গেৰুৱা ৰং নাসানিব। কোনো নাহিলেও মই অকলে প্ৰতিবাদ কৰি যাম। গাত থকা শেষ টোপাল ৰক্ত থকালৈকে মই অকলে প্ৰতিবাদ কৰি যাম। মানৰ দিনত হাঁহিয়াল অসমীয়াবোৰক মাৰি পেলালে, ব্ৰিটিছৰ দিনত সাহস থকা অসমীয়া ডেকাবোৰক মাৰি পেলালে, ছাত্ৰ সন্থাৰ দিনত পুলিচে গুলিয়াই গুলিয়াই মাৰিলে সাহসী অসমীয়াবোৰক, আলফাৰ দিনত আৰ্মীয়ে মাৰিলে, সাহসী অসমীয়া নাইকিয়া হৈছে। এতিয়া দুটকা পইচা পালে বিক্ৰী যোৱা অসমীয়া বেছি হৈছে। মোৰ এয়াই ক'বলগীয়া, অসমবাসী ৰাইজ আপোনালোক আহিব লাগিব। আজি মানৱ জুবিন ডাঙৰীয়াক হঠাতে আমি দেখা পালোঁ ইয়াতে। তেওঁ কেইজনমান সংগীয়ে ইয়াতে আমাৰ বেনাৰখনক লৈ পিনি যথেষ্ট ফটো মাৰিছে। লিখা আছে তাতে দেখা পাইছে আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত থাওৰা সমষ্টিবাসী ৰাইজৰ সহযোগত আমি এখন বিহু পাতিবলৈ লৈছিলোঁ। গতিকে তেওঁ কৈছে যে এইটো এটা জাতিধ্বংসী মানে বিহু আজি বিপথে পৰিচালিত হৈছে। আমি দেখা পাইছোঁ বিভিন্ন দল সংগঠনে গতানুগতিকভাৱে পূৰ্বৰ পৰা পাতি আহিছে। গতিকে